যিখিনি অমিতা হয় কুকাৰত দি বইল কৰিম। এয়া দুটা আলু কাটি দিছোঁ, একেলগে বইল কৰিম। ইয়াত আধা চামুচ নিমখ দি ইয়াত 1 মগ পানী দিলোঁ। এতিয়া ঢাকনিখন মাৰি ল'ম আৰু 10 মিনিটমান বইল কৰি থাকিম। এয়া বইল হৈ গৈছে, খৰাহী এখনত ঢালি দিলোঁ। এয়া বইল কৰি থোৱা অমিতা আলুখিনি পিটিকাই ল'লোঁ। এয়া বিলাহী দুটা কাটি লৈছোঁ। বিলাহীখিনি মিক্সিত গুড়া কৰি ল'লোঁ। এয়া কেৰাহীত তেল দি দিছোঁ অলপ। এয়া আধা চামুচ জিৰা দি, এয়া শুকান জলকীয়া আৰু দি দিছোঁ। পিঁয়াজখিনি দি দিলোঁ। এনেধৰণে পিঁয়াজখিনি ভাজি ল'ম। জিৰা পাউডাৰ, চব্জি মছলা, ৰেড চিলি, হালধি। এয়া পিঁয়াজ মছলা ভজা হৈ গৈছে। এতিয়া বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি 5 মিনিটমান ভাজি ল'ম। আধা চামুচ নিমখ দিলোঁ। এয়া বইল কৰি থোৱা অমিতাখিনি দি দিছোঁ। এতিয়া 5 মিনিটমান এনেকৈ ভাজি থাকিব লাগিব। এয়া তৰকাৰী ৰেডি হৈ গৈছে। এয়া ধনিয়া পাত দি দিছোঁ। এয়া চাওক, মোৰ অমিতা তৰকাৰী ৰেডি হৈ গ'ল। টেষ্টটো বহুতেই ধুনীয়া হৈছে। এই ৰেচিপিটো যদি ভালকৈ বনাই ভাল হ'ব। ইফালে তৰকাৰীৰ লগত খাবৰ কাৰণে কেইখনমান পুৰি বনালোঁ। এয়া পুৰি হৈ আছে।